যোৱা 2012 চনৰ 24 জানুৱাৰী তাৰিখে গুৱাহাটী সৰুসজাই ইনডোৰ ষ্টেডিয়ামত আমাৰ বিশেষভাৱে আমাৰ 5টা আদিবাসী হস্ত্ৰ সংগঠনৰ অস্ত্ৰ-শস্ত্ৰসমূহ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি জমা দিছিলোঁ। তো জমা দিয়াৰ পিছতো বিভিন্ন সংগঠনৰ কিছু আৰ্মছ অস্ত্ৰসমূহ থাকি গৈছিলে। যেনেকুৱা আমি চাবলৈ পালোঁ আজিৰ পৰা কিছুদিন আগত সকলো সংগঠনৰে কিছু ৰখি যোৱা অস্ত্ৰসমূহ জমা দিছিলে চৰকাৰৰ হাতত। ঠিক তেনেদৰে আমাৰ মাজৰ সতীৰ্থ বন্ধু যেনেকুৱা STFৰ কেইবাটাও বিভক্ত হৈ আছে। তো এটা ভাগৰ কিছু অস্ত্ৰ ৰখি আছিলে, বাকী আছিল দিবলৈ। তো এইটো আজি এই গোসাইগাঁও মহকুমাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত থকা বৰবিল গাঁৱত তেওঁলোকে এটা অস্ত্ৰ সম্বৰণ অনুষ্ঠান এটা পাতিলে আৰু তাতে আমাক নিমন্ত্ৰণ কৰি আমি প্ৰশাসনৰ মুখ্য মানুহবিলাককো নিমন্ত্ৰণ কৰিছিলোঁ আৰু বাকী থকা অস্ত্ৰসমূহ আজি STFৰ কেডাৰসকলে জমা দিলে। আৰু যিহেতু এতিয়া পুনৰ সংস্থাপনৰ কাম আৰম্ভ হ'ব, তাৰ আগতে চৰকাৰৰ এটা নিৰ্দেশ আছে, যদি কোনোবা সংগঠনৰ তেনেকুৱা অস্ত্ৰ জমা দিবলৈ বাকী আছে সেইটো সোনকালে দিয়ক। আৰু সেই মৰ্মে আজি তেওঁলোকক কেইবাদিন আগতে কোৱা হৈছিলে, আজি তেওঁলোকে সেই কামটো পূৰ্ণ কৰিছে। তেওঁলোকৰ এটা ফেকশ্যনত 41 জন আছে আৰু 41 জনৰ ভিতৰত আজি যি আৰ্মছ বাকী আছিলে সেইখিনি 5টা আৰ্মছ তেওঁলোকে দিছে আৰু বেছি আৰ্মছটো আগতে জমা দিয়া আছে। তো আজি 5টা দিছে তেওঁলোকে। নিশ্চয় থাকিব, কিয়নো এতিয়ালৈকে কমপ্লিট গঠন হোৱা নাই। আমি পেপাৰে পত্ৰে পাইছোঁ, ছ'চিয়েল মিডিয়াত পাইছোঁ যে গেজেট নটিফিকেশ্যন এটা ওলাইছে আৰু তাতে 16জনীয়া সদস্যৰে এটা কমিটি হ'ব বুলি আমি গম পাইছোঁ। কিন্তু আনুষ্ঠানিকভাৱে এতিয়াও বাকী আছে, শপত গ্ৰহণ অনুষ্ঠান বাকী আছে। তাৰপিছত চৰকাৰে গাইডলাইন দিব, সেইমতে আমাক